তহঁত তিনিটা পণ্ডিত আজি কি মন গ'ল স্কুল আহিবলৈ? ছাৰ মানে ইমান দিন ক'ত গৈছিলি? স্কুল কিয় অহা নাছিলি? ছাৰ মানে মোৰ হাগনি হৈ আছিলে। ছাৰ আমাৰ আকৌ মাহঁত ফুৰিব গৈছিলে, মোক আকৌ ঘৰ ৰখিব দিলে নহয়, ঘৰে ৰখি আছিলোঁ। তহঁতৰ সদায় কিবা এটা বুদ্ধি থাকে হা? চালা তহঁতক আজি। আই ঐ মৰিলোঁ ঐ, পকৰে ঘূৰ ওলাই গ'ল। আই ঐ ছাৰ মৰিলোঁ, দাঁতকেইটা হলকি পৰিলে। আজি বাৰু স্কুল ক্ষতি কৰিবি হা? এনেকুৱা এৰাম পেটন খাবি। তিনিটা আজি বাহিৰত কাণত ধৰি থাক। এই টিপেছা মাছটোতো ইমান মাৰে চাল্লা, তাৰতো এটাই ল'ৰা ন, হাগি হাগি মৰিব চাল্লা। সঁচাকে বে, মোৰ এতিয়াও পকৰ পৰি আছে। আই ঐ মোৰ যে কিমান বিষাইছে ঐ দাঁতকেইটা, বৰ বেয়াকে ঘোচাটো দিলে। বৈ ঘৰত গৈ অকণমান আৰাম কৰি লওঁগে, আজিৰ পৰা আৰু স্কুল ক্ষতি নকৰোঁ দেই। এতিয়াহে ভাল লাগিছে দেই অকণমান বহি, আজি এথুকাই ভৰিকেইটা বিষাই গ'ল। ঐ ঘৰত কথাটো কাকো নকবি দেই, নহ'লে আমাক গৰু পিটন দিব। আজি কিন্তু ছাৰলৈহে মনত পৰিছে দেই, ছাৰে যে আগতে আমাক কিমান মাৰিছিল। হয় দেই, ছাৰে যে আমাক ভালৰ কাৰণেহে মাৰিছিল, আজিহে বুজি পাইছোঁ। হয় ছাৰে যদি তেতিয়া আমাক নামাৰিলে হয়, আজি আমি তিনিওটাই ইমান ভাল ৰিজাল্ট কৰিব নোৱাৰিলোঁ হয়। বৈ আজি ছাৰৰ ওচৰলৈ যাওঁ, আমাৰ ৰিজাল্টৰ কথা ছাৰে গম পালে বৰ ভাল পাব। বৈ যাওঁ। ছাৰ আমি তিনিটা আহিছিলোঁ। তহঁত তিনিটা আজি বহুত বছৰ মূৰত আহিলি। বহ ইয়াতে বহ। পিছে কচোন তহঁতি তিনিটা আজি কিয় আহিলি? ছাৰ এইবাৰ আমি মেট্ৰিক দিছিলোঁ নহয়, আজি ৰিজাল্ট দিলে। আমি তিনিওটাই পাছ কৰিলোঁ আৰু ফাৰ্ষ্ট ডিভিজন আৰু লেটাৰ মাৰ্ক পাছ কৰিলোঁ। হয় ছাৰ, এইবোৰ আপোনাৰ কাৰণে আমি পাছ কৰিব পাৰিলোঁ। হয় ছাৰ, আগতে LP স্কুলত পঢ়ি থাকোঁতে আপুনি আমাক মাৰোঁতে আমি আপোনাক খুব বেয়া পাইছিলোঁ। কিন্তু এতিয়া বুজিলোঁ ছাৰ, সেইবোৰ আপুনি আমাৰ ভালৰ কাৰণেহে কৰিছিল। ধন্যবাদ ছাৰ। হ'ব তহঁতৰ ভাল হওক আৰু ভালকৈ পঢ়িবি দেই। এতিয়া তহঁত তিনিটা যা আৰু ভালকৈ পঢ়া শুনা কৰি থাকিবি দেই। হ'ব ছাৰ, আমি তেনেহ'লে যাওঁ। ভাল লাগিছে পাই, সিহঁতে যে ইমান ভালকৈ পাছ কৰিছে আৰু ভাল হওক।